সকলৰ আদিবাসী সকলৰ ৰাজবংশী সকলৰ সকলো জনগোষ্ঠীৰ উন্নয়ন সকলো জনগোষ্ঠীৰ নিৰাপত্তাৰ কথাটো তেখেতসকলে চিন্তা কৰি আগবাঢ়ি আহিছে। গতিকে আমি আশা কৰোঁ UPPLক সকলো আঁকোৱালি ল'ব আৰু যিসকলে আজি 15 বছৰে ৰাইজক ঠগালে, ৰাইজৰ কাৰণে একো নকৰিলে, নিজৰ কাৰণে কৰিলে কিন্তু ৰাইজৰ কাৰণে একো নকৰিলে, এই মানুহবিলাক পুনৰাই ভোট দিব মই সেইটো ভাবা নাই। নিৰ্বাচনৰ বাবে শালগছ কটা হ'ল হাগ্ৰামা মহিলাৰীৰ নিজা কোনো ইস্যু নোহোৱাৰ কাৰণে, নিজা এজেণ্ডা নোহোৱাৰ কাৰণে আবল তাবল বকিছে। শালগাছ আমাৰ কোকৰাঝাৰৰ কেইডাল আছে তেখেতৰ হিচাপ আছিলে নাই আৰু শালগাছ নাই কৰা বুলি তেখেতে কৈছে। আমি তাকে কৈছোঁ যে তেখেতেতো চৰকাৰ কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলে, দিনতো চৰকাৰত আছে, ফৰেষ্ট মিনিষ্টাৰ তেখেতৰ, আজি DFO তেখেতৰ, ৰেঞ্জাৰ তেখেতৰ, ফৰেষ্ট গাৰ্ড তেখেতৰ। গতিকে কোনে কেইডাল শালগাছ চুৰ কৰিছে এৰেষ্ট কৰক না, এৰেষ্ট কৰিলেই গম পাব এপচুৰ মানুহ না BPFৰ মানুহ, এৰেষ্ট কৰিলেই গম পাব NDBৰ মানুহ না তেখেতসকলৰ মানুহ। আজি ইমান আপুনি চাওক প্ৰেছাৰ মেচিন আছে, তেখেতৰো নিজৰ প্ৰেছাৰ মেচিন আছে, তাত মানে যিটো শিলবিলাক ভাঙিছে সেই শিলবিলাকক কিমান ৰয়েলটি দিছে তেখেতে আসামৰ মহিলাৰ কৰি চাওক। আৰু BTC অঞ্চলত তেনেকুৱা বহুত প্ৰেছাৰ মেচিন আছে, যি প্ৰেছাৰ মেচিনবিলাক বেআইনী স্থাপন কৰা হৈছে। বহুত কাঠফালা মিল আছে, কাঠফালা মিলবিলাক তেখেতৰ পাৰ্টিৰ মানুহে হয়, এইবিলাক বেআইনীভাৱে স্থাপন কৰা হৈছে। গতিকে আজি তেখেতে তাৰ ফালে আঙুলি দেখাব বিচাৰিছে, ওপৰেদি থু পেলালে নিজৰ মূৰতে পৰে। আৰু যিবিলাক কথা তেখেতে কৈছে মোক পাৰ্চনেলি লৈ পেলাই, আমাৰ সংগঠনক লৈ পেলাই, নিখিল বড়ো ছাত্ৰ সন্থাক ৰাইজে ভালদৰে জানে। দুখ দুৰ্যোগৰ সমস্যাৰ সময়ত নিখিল বড়ো ছাত্ৰ সন্থাই ৰাইজৰ লগত আছে সদায়, আৰু ৰাইজে মৰম স্নেহ বিশ্বাসত নিখিল বড়োক লোৱাৰ কাৰণে আজি তেখেতৰ জেলাচি হৈছে, তেখেতৰ হিংসা হৈছে। গতিকে আজি গালি গালাজ কৰিছে, আমি ধমকি দিছে, আমি সমষ্টিক ব্যক্তিৰ কথা বুলি কৈছে। তো আমি স্পষ্ট প্ৰেছ ৰিলিজ দিছোঁ, NDP নিখিল বড়ো ছাত্ৰ সন্থা আমি প্ৰেছ ৰিলিজ দিছোঁ যে बे समाव जोंनि हाबाफारिखौ जोङो जागायसिगोन। आमा फार्स्ट नाम क'क्राझार लोकसभा समष्टि जे पार्टी सम्मानीय सर इउजी ब्रह्म जे मनोनयन पत्र दाखिल, এই মনোনয়ন পত্ৰ দাখিলৰ আগতে যে শুভ কাৰ্যসূচী, এই কাৰ্যসূচীখন চলাই যাব কাৰণে মই এই সময়ত আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ সন্মানীয় সাধাৰণ সম্পাদক MCLA ছাৰ মাইতি ব্ৰহ্ম ডাঙৰীয়াক আজিৰ শুভ আজি কাৰ্যসূচীখন চলাই যাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তেখেতে চিফ হিচাপে BPF গঠন কৰাৰ আগত BLT থকা সময়তো সেই টকা পইচাৰ কথাটি চিন্তা কৰিছিলে। গতিকে তাৰ পৰা এতিয়ালৈকে আহি পেলাই যে তেখেতে অনলি টকাৰ কথাই দেখা পাই আছে। আপোনালোকে দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰায় 1000 কোটি টকা খুজিছিলে তেখেতে। বেলেগতো বহুত ইস্যু আছে, ইয়াত ইণ্ডাষ্ট্ৰী বনাব লাগে সেইটো দাবী কৰিব পাৰে তেখেতে, ইয়াত ইউনিভাৰ্চিটি লাগে আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি দাবী কৰিব পাৰে তেখেতে, ইয়াত এইমছ লাগে আমাক হস্পিটেল সেইটো দাবী কৰিব, সেইবিলাক একো দাবী কৰা নাই। তেখেতে কৈছে ডাইৰেক্ট 1000 কোটি লাগিব। তো এতিয়াও তেখেতে গোটেই টকা পইচাৰ খেলি আছে। তেখেতে অনলি টকা বুজি পায়, ওপৰৰ পৰাও টকা লাগে, তলতো মানে টকা দি কিনিব, অনলি টকাই দি তেখেতে BTCৰ ৰাইজক টকাই দি তেখেতে পৰিচালনা কৰিব বিচাৰিছে। কিন্তু নহয়, সমাজ এখন আগুৱাই যাবৰ কাৰণে, সমাজ এখন উন্নয়ন হ'বৰ কাৰণে, মনোনয়ন পত্ৰ দাখিলৰ ঠিক কৰিবৰ কাৰণে অকল কাৰ্যসূচীত উপস্থিত লগা কাম আছে। গতিকে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দসকল সেইকাৰণে গোটেই অসমত প্ৰচাৰ হৈছে। আমাক আৰু ইয়াতে উপস্থিত কোনোবা যদি পইচাৰ মাথা মাৰিছে বিভিন্ন ডিষ্ট্ৰিক্ট, গতিকে আজি হাগ্ৰামা মানে পইচা মানে ব্লক কমিটি, ৰাতি দিনে পুৱা আৰু চেণ্ট্ৰেল কমিটি খোৱা, পানী খোৱা, মুখ ধোৱা, আমাৰ UPP দলৰ দেখা পায়। সেইকাৰণে আমাকো তেখেতে কয় নেতৃবৃন্দসকল আৰু সৈন্য ৰাইজ আমাক পইচাৰ ইমান দৰকাৰ নাই, মনোনয়ন পত্ৰ দাখিলৰ পাছে আগতে পৰায়ণ মানুহ আমাক নেতা কৰিব, আমি কিছুমান হিংসা কাৰ্যসূচী হাতত লৈছো, বৰ্জন কৰিব লাগে। অহিংসা আমাৰ সন্মানীয় কেণ্ডিডেট সংগঠি সবে মান সন্মান লৈ আমাৰ UPPLৰে কথা যদি ভাবে আজি সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া ইতিমধ্যে ৰাইজে ওলাই আহিছে, বড়ো ৰাইজেটো স্বতঃস্ফূৰ্ত ওলাই আহিছে, ওয়েলকাম চেৰেমনি ৰাইজে ওলাই আহিছে। তেখেতক আদৰিবলৈ টকা আমাক নালাগে। আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিসকলে এই দুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আপোনালোকক সকলোকে বহিবৰ কাৰণে মই 2 নম্বৰ অনুৰোধ কৰিছোঁ। যাই बिथांमोना ओरै गसंनानै दंफैयो अन्नानै जाहाथे दसे समनि थाखाय बयबो जिरायनानै थायो। जाय बिथांमोना साइथिंआव गसंनानै दं अन्नानै साइथिंआव गसंनानै थानो नाङा, जोंहा ट्रेन फैबाय थायो, थांलाय फैलाय जायो। अन्नानै जायफोरा साइथिंआव गसंनानै दं जाहाथे